এডাল অসুস্থ মমবাতি, এডাল অসুস্থ মমবাতি, যিডাল মমবাতিৰ কাষেৰে গৈ আপুনি কেতিয়াও উভতি আহিব নোৱাৰে। অলপ আগতে সেই মমবাতিৰ পোহৰত চৰাই এজনীও ধৰ্ষিত হৈছিল। আপুনি এতিয়া প্ৰশ্ন কৰিব, যদি মমবাতিডাল অসুস্থ তেনেহলে কিয় জ্বলি আছে? আপোনালোকে জানেনে, সেই মমবাতিডাল 800 বছৰ ধৰি তেনেকৈয়ে জ্বলি আছে। মহানগৰৰ মাজমজিয়াত প্ৰায়ে জ্বলি থাকে সেই মমবাতি। কিমান বাৰ যে সেই মমবাতিডালক লৈ প্ৰতিবাদ কৰা হ'ল, কিন্তু একো লাভ নহ'ল। ৰিক্সা চালকসকলৰ খুবেই প্ৰিয় সেই মমবাতি। ৰাতিৰ মহানগৰীত আপুনি অকলে নাযাব। মমবাতিডালৰ পোহৰে আপোনাক মৃত্যুলৈ ঠেলি দিব পাৰে। সেই মমবাতিডাল প্ৰেমতো বাধা, সুখতো বাধা, ইত্যাদি ইত্যাদি। আপুনি যদি প্ৰেমৰ কবিতা লিখি ভাল পায়, অনুগ্ৰহ কৰি আপুনি সেইডাল মমবাতিৰ পোহৰত কবিতা নিলিখিব, কিয়নো গাভৰু শব্দবোৰৰ গাত কলা দাগ লাগিব। পাৰিলে আপুনি অসুস্থ মমবাতিডালক লৈ প্ৰতিবাদ কৰক। অন্ততঃ মহানগৰীখন অসুস্থতাৰ পৰা বাচিব।